আজি আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা গোটেই অসমজুৰি বিভিন্ন জিলাত তথা আমাৰ মহকুমা অঞ্চলত সাব ডিভিজনেল মহকুমা অঞ্চলত আমি 2 ঘণ্টীয়া এটা ধৰ্মগত কাৰ্যসূচী হাতত লৈছোঁ। 9টা দাবী সম্বলিত এটা মেমৰেণ্ডাম আজি আপোনালোকৰ যোগেদি বা আমাৰ এই ধৰ্ণাৰ যোগেদি আজি আমি চিভিল এছডিঅ মেমৰ হাতত দিম আৰু আমাৰ এই মেমৰেণ্ডামখন আমি মাননীয় চিফ মিনিষ্টাৰলৈকে লিখিছোঁ। গতিকে কথা হ'ল আপোনালোকে জানে যে ভাৰতবৰ্ষত আজি যিখন চৰকাৰ চলি আছে স্বৈৰাচাৰী চৰকাৰ বুলি আমি আমচুৰ ফালৰ পৰা কোৱাৰ কাৰণে বাধ্য, কাৰণ চৰকাৰখনে সদায়ে উন্নয়নৰ ফুলজাৰি এটা ফুটাই আছে। আপোনালোকে দেখিছে যে কিমান দূৰলৈকে আমাৰ ভাৰতবৰ্ষত উন্নয়ন হৈছে। আজি চাওক, আজি ৰন্ধন গেছৰ পৰা আদি কৰি আজি শিশু খাদ্যলৈকে দামবিলাক কিমান বাঢ়িছে, মূল্য কিমান বৃদ্ধি হৈছে। গতিকে এই মিডিল ক্লাছ তথা ল' ক্লাছ মানুহৰ আজি ভাৰতবৰ্ষৰ ভিতৰত চলিবলৈ কাৰণে সিহঁতৰ বুদ্ধি নাই, উপাৰ্জন নাই। উপাৰ্জনৰ ব্যৱস্থা কৰিব লাগে, তাৰপিছত বস্তুৰ মূল্য বৃদ্ধি কৰিব লাগে, কিন্তু তেনেকুৱা ধৰণৰ কোনো কাৰ্য হাতত নোলোৱাকৈ আজি চৰকাৰখনে যি হাৰে ভাৰতৰ প্ৰত্যেকটা বস্তু মূল্য বৃদ্ধি কৰি গৈ আছে। গতিকে এইটো এটা আমাৰ ভাৰতবৰ্ষৰ কাৰণে ভৱিষ্যত যে মংগল আমি দেখিবলৈ পোৱা নাই। ভৱিষ্যত অৰাজকতাৰ ফালে আমাৰ ভাৰতবৰ্ষৰ দিশ কৰি আছে, গতি কৰি আছে। মই ভাবিবলৈ বাধ্য হৈছোঁ যে আজি অলপ দিন আগত শ্ৰীলংকাত যিটো ঘটনা ঘটিছিলে, আমাৰ ভাৰতবৰ্ষৰ ঠিক অনুৰূপ ঘটনা ঘটিব নেকি, তাৰ কাৰণে ভাৰতবৰ্ষৰ ৰাইজ কিন্তু আজি চিন্তিত। আজি আমাৰ অৰুণাচলত 19জনকৈ শ্ৰমিকে কামৰ সন্ধানত গৈছিলে। তাৰ কিছুমান শ্ৰমিক আজিলৈকে আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ, চৰকাৰে উদ্ধাৰ নকৰিলে, আৰু কিছুমানক উদ্ধাৰ কৰা হৈছে যদিও সিহঁতক মানে মান্যতা অনুসৰি সিহঁতক যিটো এক্সগ্ৰেচিয়া চৰকাৰৰ ফালৰ পৰা দিব লাগিছিলে সেইখিনি আজিলৈকে আমি দিয়া দেখা নাই। গতিকে সেই অৰুণাচলৰ প্ৰত্যেকটা ব্যক্তি, যিবিলাক ব্যক্তি নিখোজ হৈ আছে, যিবিলাক ব্যক্তি আজিলৈকে আমি পোৱা নাই, সেইবিলাক এজন ব্যক্তিৰ পৰিৱৰ্তে আমি 10 লাখ টকা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অসম চৰকাৰৰ ওচৰত। অসম চৰকাৰে সেই টকাখিনি দি সেই ফেমিলিকেইটাক পৰম উপকৃত কৰে যেন এয়া আমাৰ অনুৰোধ। আৰু এটা কথা আপোনালোকে জানে যে আজি আমাৰ এই অঞ্চলবিলাকত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলবিলাকত যিবিলাক স্কুল পঢ়াশালী আছে, সেই স্কুলবিলাকত ছাত্ৰ ছাত্ৰী অনুসৰি শিক্ষকৰ সংখ্যা তেনেই কম। আচলতে আমি জানো যে 30জনকৈ ছাত্ৰৰ এগেইনষ্টত এজনকৈ শিক্ষক থাকিব লাগে, কিন্তু এনেকুৱা আমি লক্ষ্য কৰিব পাৰিছোঁ, বিভিন্ন স্কুলত আমি ছাৰ্ভে কৰিছোঁ, সেই ছাৰ্ভেত আমাৰ ওলাইছে যে 300কৈ ষ্টুডেণ্ট থকাৰ পৰিৱৰ্তে এজন শিক্ষক থকা স্কুলো আজিলৈকে অসমত আছে। গতিকে এনেকুৱা ধৰণৰ টিচাৰৰ বা শিক্ষকৰ যাতে ব্যৱস্থা সোনকালে কৰি দিয়ে। আৰু এটা বৈষম্য এটা নীতি চৰকাৰখনে লৈছে যে কিছুমান স্কুলৰ পৰা শিক্ষকসকলক ট্ৰেন্সফাৰ দি দিয়া হয়, কোনো আলোচনা নকৰাকৈ, কোনো ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা নকৰাকৈ ট্ৰেন্সফাৰ কৰা শিক্ষকজনৰ জেগাত বেলেগ এজন শিক্ষকক নিযুক্তি দিয়াৰ আগতেই শিক্ষকজনক ট্ৰেন্সফাৰ কৰি দিয়া হয়। গতিকে এই ক্ষেত্ৰতো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কোনো এখন স্কুলত যদি শিক্ষক বদলি কৰা হয়, সেই শিক্ষকৰ জেগাত আগতীয়াকৈ বেলেগ এজন শিক্ষকক নিযুক্তি দিব লাগিব, তেতিয়াহে সেইখন স্কুলৰ শিক্ষকক বদলি কৰিব পাৰিব। এই দাবীখিনি যদি অসম চৰকাৰ তথা ভাৰত চৰকাৰে মানি নলয় তথা আমাৰ লগত সহযোগ নকৰে, তেতিয়াহ'লে অনতি পলমে আমি আমাৰ ৰাজ্যপাল ভৱনকে আদি কৰি ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে যে অক্টোবৰ বা নৱেম্বৰত এইবিলাকৰ প্ৰতি যদি চৰকাৰে আওকাণ কৰে, তেতিয়াহ'লে আমি দিল্লী যন্তৰ মন্তৰত বৃহৎভাৱে আমি এটা আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। কাৰ্যসূচী আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে হাতত ল'ব। আজি গোটেই অসমত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা সদৰৰ আমাৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ। ইয়াৰ আমাৰ কেইটামান দাবী আছে। এই দাবীসমূহ হ'ল ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়া, আৰু শিক্ষক বদলীকৰণৰ আগতীয়াকৈ সেই স্কুলত শিক্ষক নিযুক্তি দি যাতে বদলীকৰণ কৰে, এইটো এটা দাবী। ভূমি পট্টা দিয়া, ভূমিহীন মানুহবিলাকক পট্টা দিয়া, আৰু অৰুণাচলত যিবোৰ মানুহ সন্ধানহীন হৈ আছে বা আগত যিবিলাক পাইছে তেওঁলোকক যিখিনি এছগ্ৰেচিয়া পাব লাগে এইখিনি দিয়াৰ ব্যৱস্থা কৰা। কিন্তু আমি পৰিলক্ষিত কৰিবলৈ পাইছোঁ আমাৰ যিজন শিক্ষামন্ত্ৰী, মইতো ক'ম যে এক চূড়ান্ত ব্যৰ্থ মন্ত্ৰী হিচাপে আমাৰ শিক্ষামন্ত্ৰীজনে আছে অসমত। নিৰ্লজ্জভাৱে সংবাদ মাধ্যমৰ আগত যিজন শিক্ষামন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰে,
পত্ৰ যোগেদি আপোনালোকে চাইছে পত্ৰ যোগেদি লিখিছে যে ৰাইজৰ অনুদান দি স্কুলৰ চকী বেঞ্চ ফেন আদি কিনিব লাগে ইয়াতকৈ আৰু লাজৰ কথা থাকিব নোৱাৰে তেনেহ'লে আপোনালোকে চৰকাৰত কিয় বহি আছে মইতো ভাবোঁ এইখন চৰকাৰ চলাৰ কোনো অধিকাৰ নাই যিখন চৰকাৰৰ হাতত পইচা নাই বুলি কৈ থাকে মিনিষ্টাৰে এনেকুৱা চৰকাৰ আচলতে ইমান দিনে ৰিজাইন দিব লাগিছিল কিন্তু নিৰ্লজ্জভাৱে তেওঁলোকে শাসনৰ গদিটো ধৰি ৰাখিছে আচলতে আচল কথাখিনি চৰকাৰে এই মন্ত্ৰীজনে ওলাই দিছে কিন্তু শিক্ষামন্ত্ৰীজনে বেলেগ ফালে আকৌ কথাটো এনেকুৱা নহয় এনেকুৱা হ'ব লাগিছিল এই কথাটো কৈছে এই এনেকুৱা কিছুমান নিৰ্লজ্জ আৰু হঠকাৰী ডিচিশ্যন এই চৰকাৰৰ এই চৰকাৰে যাতে এনেকুৱা ডিচিশ্যন মানুহৰ ওপৰত জাপি নিদিয়ে তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অন্যথাই আমি আমাৰ জনসাধাৰণক লৈ আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম হয় গুলি কৰি মাৰিব নহ'লে আমাৰ অধিকাৰ আমাক দিব লাগিব এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ব সেইকাৰণে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ পৰা দাবী জনাইছোঁ যে অনতিপলমে যাতে আমাৰ দাবীসমূহ মানি নলয় অন্যথাই আমি গণতান্ত্ৰিকভাৱে বিভিন্ন আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য থাকিম